নমস্কাৰ নিয়ৰিপা লাইফষ্টাইল চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো মুখত ৰৈ যোৱা দাগ নাইকিয়া কৰিব পৰা এটা ৰেমেডি। আগতেও মই ইয়াৰ ওপৰত ভিডিঅ' বনাইছো, তথাপিও এই সম্পৰ্কত মোলে কমেণ্ট আহিয়ে থাকে। বিলো আৰু এটা ৰেমেডি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মুখত হোৱা ক'লা দাগ, পিম্পলছ বা হালমইনা হোৱাৰ পিছতো হ'ব পাৰে। আপুনি যদি ছানস্ক্ৰীন ব্যৱহাৰ নকৰে, সূৰ্যৰ অতিবেঙুনী ৰশ্মিয়ে আপোনাৰ ছালখন অনিষ্ট কৰে। ইয়াৰ ফলতো আপোনাৰ মুখত ক'লা দাগ হ'ব পাৰে। কেতিয়াবা দেখা যায় বয়সৰ লগে লগেও এই সমস্যাটো আহি পৰে। এই সমস্যাটো নাইকিয়া কৰিবলৈ আপোনালোকক এটা ঘৰুৱা ৰেমেডি বনাই দেখুৱাম। তেনেহ'লে চাওঁ বলক এই ৰেমেডিটো মই কিদৰে বনাম। আজি ৰেমেডিটোৰ বাবে মই এটা পিঁয়াজ লৈছোঁ। পিঁয়াজত ভিটামিন এ, ভিটামিন চি, ভিটামিন B6 পোৱা যায়। পিঁয়াজ যিদৰে আপোনাৰ চুলিৰ বাবে উপযোগী, ঠিক সেইদৰে আপোনাৰ ছালৰ বাবেও অতি উপযোগী। পিঁয়াজত এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে। ই আপোনাৰ পিম্পলছৰ সমস্যা নাইকিয়া কৰে, তাৰ লগতে মুখত ৰৈ যোৱা দাগ নাইকিয়া কৰাটো সহায় কৰে। নেক্সট মই লৈছোঁ আলু। আলুত ব্লিচিং প্ৰপাৰ্টিজ পোৱা যায়। তাৰ লগতে কেটেকুলাছ নামৰ এবিধ এনজাইম পোৱা যায়, যিয়ে আপোনাৰ ডাৰ্ক স্পট ৰিমুভ কৰাত সহায় কৰে। আৰু শেষত লৈছোঁ নেমু, কিয়নো নেমুটো ভৰপূৰ মাত্ৰাত ভিটামিন চি পোৱা যায়। ভিটামিন চি আমাৰ ছালৰ বাবে অতি উপযোগী। আপোনাৰ মুখত থকা দাগ নাইকিয়া কৰাৰ লগতে স্কিনটো ব্ৰাইট কৰাটো সহায় কৰিব। প্ৰথমতে মই আলু আৰু পিঁয়াজৰ বাকলিখিনি গুচাই লওঁ। এয়া মই পিছনাত আলু আৰু পিঁয়াজখিনি ৰুকি লওঁ। আপোনালোকে মিক্সিটো দিব পাৰে, কিন্তু মিক্সিত দিলে অকণমান পানী মিক্স কৰিব লাগে। সেইবাবে মই এইদৰে পিচি লৈছোঁ, যিহেতু পৰিমাণটো অলপ কম। এয়া মই এইদৰে পিচি ল'লোঁ। এতিয়া ৰসখিনি উলিয়াই ল'ম। এখন চেকনিৰ সহায়তো চেকি ল'ব পাৰে। এয়া হৈছে আলুৰ ৰস। এতিয়া মই আলুৰ ৰসৰ লগত পিঁয়াজৰ ৰসখিনি মিক্স কৰি দিম আৰু শেষত দুটোপালমান নেমু ৰস দিছোঁ। এতিয়া গোটেইকেইটা সামগ্ৰী ভালদৰে মিক্স কৰি ল'ম। ফ্ৰেণ্ডছ, মই যিটো ৰেমেডি আপোনালোকক দেখুৱাইছোঁ, এই ৰেমেডিটো আপোনালোকে চুলিতো ব্যৱহাৰ কৰিব পাৰে। চুলিত কিদৰে ব্যৱহাৰ কৰিব পাৰিব মই তাকো দেখুৱাম আপোনালোকক। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। এটা বটলত এইদৰে আপোনালোকে ভৰাই ৰাখিব। মই এটা স্প্ৰে বটলতে ভৰাইছোঁ। ফ্ৰিজত যদি আপোনালোকে ৰাখে, তেতিয়া এসপ্তাহো ৰাখিব পাৰে আৰু ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ হ'ব। তেতিয়া প্ৰথমতে আপোনালোকে স্কিনত কিদৰে এপ্লাই কৰিব, প্ৰথমতে মই দেখাইছোঁ আপোনালোকক। স্কিনটো ক্লিন কৰি ল'ব লাগিব। নেক্সট আপোনালোকে এইদৰে স্প্ৰে কৰি বা কপাহৰ সহায়তো আপোনাৰ স্কিনত লগাব পাৰে। 10 পৰা 15 মিনিটৰ বাবে আপোনালোকে ৰাখি থ'ব। তাৰপিছত মুখখন ধুই দিব। আপোনালোকে যদি 15 দিন বা এমাহৰ কাৰণে এই ৰেমেডিটো ব্যৱহাৰ কৰে, চাব লাহে লাহে আপোনাৰ মুখৰ ক'লা দাগবোৰ নাইকিয়া হ'ব। নেক্সট আপোনালোকক দেখুৱাম চুলিত কিদৰে ব্যৱহাৰ কৰিব। এইদৰে আপোনালোকে চুলিৰ স্কেল্পত লগাব। তাৰপাছত মাছাজ দিব। মাছাজ দিয়াৰ ফলত ব্লাড চাৰ্কুলেশ্যন হ'ব, যিয়ে আপোনাৰ চুলিৰ বৃদ্ধিত যথেষ্ট সহায় কৰিব। আগদিনাখন ৰাতি লগাই থ'ব পাৰে। যদি ৰাতি লগাবলৈ বেয়া পায়, দিনত মূৰ ধোৱাৰ 2-3 ঘণ্টাৰ আগতো আপোনালোকে লগাব পাৰে। এই ৰেমেডিটো ব্যৱহাৰ কৰিলে আপোনাৰ চুলিৰ উফিৰ সমস্যা, চুলি সৰা সমস্যা দূৰ কৰি পেলাই নতুনকৈ চুলি গজাত সহায় কৰিব। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে পালে মোক জনাবলৈ নাপাহৰিব কমেণ্ট কৰি পেলাই। ভিডিঅ'টো যদি আপোনালোকে উপযোগী বুলি ভাবিলে ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰিব। আৰু এটা নতুন ভিডিঅ'লৈ মই দীপাঞ্জলি আকৌ আহিম আপোনালোকৰ মাজলৈ। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।